হেল্ল' মৰমৰ কলিজাসকল, আজি তোমালোকৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈ গ'ল চুমি বৰাই পান্দিছে, ভিডিঅ'টো হৈ গ'ল চুমি বৰাই হাগিছে, ভিডিঅ'টো হৈ গ'ল চুমি বৰাই খাবলৈ পোৱা নাই, ভিডিঅ'টো হৈ গ'ল চুমি বৰা শুকাই খিনাই অৱস্থা নাইকিয়া হৈ গৈছে। এই কথাবিলাকৰ ওপৰত মই দুই এষাৰ কথা ক'বলৈ আজি বিচাৰোঁ। এতিয়া মেইন কথাটো হ'ল যে আমাৰ অসমত ইমানেই গুণী জ্ঞানী কিছুমান জনপ্ৰিয় সাংবাদিক আছে, আমাৰ অসমত ইমানেই গুণী জ্ঞানী কিছুমান ভিডিঅ' ক্ৰিয়েটৰ আছে, সেইসকলে অকল অসমত বেলেগ কাম নাইকিয়া নিচিনা অকল এটা কথাই পালে আৰু যে চুমি বৰাক জেললৈ লৈ গ'ল, চুমি বৰাক পুলিচে আটক কৰিলে, যে চুমি বৰা জেলত সোমাই পিনি চুমি বৰা খাবলৈ নাইকিয়া হৈছে। যিবিলাক আগত জিম কৰিছিলে, দামী দামী পেণ্ট পিন্ধিছিলে, কি পেণ্ট বুলি কৈছিলে মই নাজানো, ট্ৰেক পেণ্ট পিন্ধিছিলে, ট্ৰেক পেণ্ট পিন্ধি পেলাই তেওঁ জিম কৰিছিলে চুমি বৰাই, আৰু সেই ট্ৰেক পেণ্ট পিন্ধিবলৈ আজি বোলে জেলত পোৱা নাই। জেলত থাকি বোলে চুমি বৰাই যিবিলাক ৰেষ্টুৰেণ্টত দামী দামী খানা খাইছিলে, ৰেষ্টুৰেণ্টত গৈ পিনি সেইবিলাক বোলে খাদ্য চুমি বৰাই খাব পোৱা নাই। চুমি বৰা বোলে আগত পেটটো বাঢ়ি আছিলে, খাই বোলে শকত হৈ আছিলে, ডাইট মেইনটেইন কৰিব পৰা নাছিলে বোলে। এতিয়া বোলে জেলত গৈ চুমি বৰাই বোলে ডাইট মেইনটেইন কৰিছে, শুকান ভাত দিছে খাবলৈ, দাইল ভাত দিছে, চুমি বৰাই খাব পৰা নাই কাৰণে পেটটো বোলে কমিছে, চুমি বৰা বোলে স্লিম ফিগাৰ হৈ গৈছে, বৰ ভাল লাগিছে বোলে। এইবিলাক কথাৰ ওপৰত আমাৰ কিছুমান মহা গুণী জ্ঞানী ব্যক্তিয়ে আলোচনা কৰে ইউটিউবত আহি সদায়। এতিয়া মেইন কথাটো হ'ল যে আমাৰ অসমৰ মানুহটো কাকো সুধি থকা নাই, চুমি বৰাক জেললৈ নিলে নে, চুমি বৰাই খাবলৈ পাইছেনে, চুমি বৰা স্লিম ফিগাৰ হৈছেনে, চুমি বৰাই পান্দিলে গোন্ধাইছেনে, চুমি বৰাই লেট্ৰিন ক'ত কৰিছে, হাগিছে ক'ত গৈ পিনি জেলত গৈ, আমাৰ অসমৰ মানুহটো কাকো সুধি থকা নাই। তেন্তে আপোনালোকৰ নিচিনা ইমান মহা গুণী জ্ঞানী ব্যক্তিসকলেনো কিয় চুমি বৰাই হাগিছে, পান্দিছে, চুমি বৰা শুকাই গৈছে, ক্ষীণাই গৈছে, সেইবিলাক টপিক লৈ ভিডিঅ' বনাই বাৰে বাৰে দি থাকিব লাগে ইউটিউব চেনেলটোত আহি পিনি? আপোনালোকৰ নিচিনা মহাশয় গুণী জ্ঞানী সাংবাদিকবিলাকক মই এষাৰ কথা জনাব বিচাৰোঁ যে আমাৰ অসমত বহুত নিবনুৱা ল'ৰা ছোৱালীয়ে কৰ্ম কৰিব পৰা নাই, চাকৰি কৰিব পৰা নাই, তেওঁলোকক কৰ্ম সংস্থাপন কেনেকৈ দিব সেইটো চিন্তা কৰক। আমাৰ বহুত গাঁৱলীয়া অঞ্চলত মানুহে খাবলৈ পোৱা নাই, এমুঠি খালে এমুঠিলে চিন্তা, টকা পইচাৰ অভাৱ, তেওঁলোকক কেনেকৈ খাবলৈ দুই এমুঠি দিওঁগৈ সেইটো চিন্তা কৰক, সেইবিলাকৰ ওপৰত বাতৰি কৰক। কাৰোবাৰ দুখীয়া ঘৰৰ ছোৱালীজনী গৈ এক্সিডেণ্ট হ'ল, ক'ৰবাত এক্সিডেণ্ট হৈ মেডিকেলত পৰি আছে, মেডিকেলত খৰচ দিবলৈ নাই, খৰচৰ অভাৱত মানুহজনী মৰি যাওঁ হৈছে, সেইবিলাকত গৈ কেনেকৈ দুই এটকা দিবলৈ পাৰে, কেনেকৈ দুই এটকা দি পিনি সিহঁতক ভাল কৰিব পাৰোঁ, সেইবিলাক বাতৰি কৰক। আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে ঘৰত বহি আছে, কেনেকৈ ব্যৱসায় ক্ষেত্ৰতো আপোনালোকে দেখুৱাই দিব পাৰে যে এনেকুৱা কৰক, এনেকুৱা কৰিলে ব্যৱসায় ক্ষেত্ৰতো আগবাঢ়িব, উন্নতি হ'ব, সেইবিলাকৰ ওপৰত বাতৰি কৰক, সেইবিলাকৰ ওপৰত গৈ পিনি বাতৰি কৰক। বাতৰিনো এইবিলাকক কয়নে যে চুমি বৰাক জেললৈ লৈ গ'ল, যেনিবা চুমি বৰা গোটেই অসমৰ মাহীয়েক, পেহীয়েক, ভনীয়েক, চুমি বৰাই জেলত গৈ খাবলৈ পোৱা নাই, চুমি বৰাই হাগিলে গোন্ধাইছে, চুমি বৰা শুকাই খিনাই অৱস্থা নাইকিয়া হৈ গৈছে, সেইবিলাক কিবা নিউজ হ'ল নি? লাজ লাগে। আপোনালোকৰ নিচিনা ইমান গুণী জ্ঞানী মানুহৰ পৰা এনেকুৱা নিউজ আমি আশা নকৰোঁ। এজন অসমীয়া ল'ৰা হিচাপে সেইবিলাক আমি আশা নকৰোঁ। আমি সদায় এটাই আশা কৰোঁ যে অসমত কোনে ভাল কাম এটা কৰি আছে, দুখীয়া ঘৰৰ ল'ৰা এটাই ভাল কাম এটা কৰি আছে, বা ধনী ঘৰৰ ল'ৰা এটাই ভাল কাম কৰি আছে, তেওঁ গৈ দেখুৱাওক যে এজন ব্যক্তিয়ে আজি ইমান ধুনীয়া এটা অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব পৰা কাম কৰিছে, তেওঁক চাব, সকলোৱে চাব, আপোনাকো ভাল পাব। এই চুমি বৰাই অসমৰ কাৰণে কি কৰি থৈছে? চুমি বৰা কোন হয়? বাৰে বাৰে যে চুমি বৰা আমুক, চুমি বৰা তামুক, সেইবিলাক টপিক লৈ ভিডিঅ' বনাবলৈ বন্ধ কৰক যদি অকণমান লাজ আছে আপোনালোকৰ, বুজিলে? কথাখিনি মই বহুত বেলেগ এটা টাইপত কৈছোঁ, মানে কোনো বেয়া চেয়া নাপাব, ডাইৰেক্ট চিধাকে কৈ দিছোঁ। কিছুমান মানে গুণী জ্ঞানী ব্যক্তিসকলে অকল চুমি বৰাক লৈ ভিডিঅ' বনাই বাৰে বাৰে। চুমি বৰাই কালি নে পৰহি মই এটা ভিডিঅ' চালোঁ, চুমি বৰা বোলে জেলত গৈ খাবলৈ নাপায় বোলে, শুকাই খিনাই অৱস্থা নাইকিয়া হৈ গৈছে, সেইবিলাক বাৰু আমি সুধিছোঁ নি? নাই সোধা নহয়। জুবিন দাৰ আমাৰ মৰমৰ চিকাৰ ফিল্মখন আহি আছে, কোনে কিমান ভাল পাইছে চাই পিনি, দৰ্শকে কি কথা ক'ব, সেইবিলাকৰ ওপৰত নিউজ কৰক গৈ পিনি, কিমান টকা ইনকম কৰিছে। আজি জুবিন দাৰ সেই ফিল্মখন চাই পিনি যদি 10 কোটি খৰচ কৰিছে, 20 কোটি টকা যদি উপাৰ্জন কৰে, তেতিয়া আমাৰ অসমীয়া নিবনুৱা ল'ৰাবিলাকে চিন্তা কৰিব, অসমীয়া ফিল্মতো যে ইমান টকা পায়, আমিও কাম এটা কৰি চাওঁচোন ভালকৈ। যিবিলাক ল'ৰাই শ্বৰ্ট ফিল্ম কৰি আছে, সেইবিলাক ল'ৰাই হয়তো ডাঙৰ ৱেব ফিল্ম বনাবলৈ চিন্তা কৰিব, সেইবিলাক নিউজ কৰক। নাপায় আপোনালোকৰ নিচিনা সাংবাদিকৰ পৰা আমি এনেকুৱা নিউজ আশা নকৰোঁ। চুমিয়ে হাগিলে, চুমিয়ে পান্দিলে, চুমিয়ে মুতিলে, চুমি গেলা গোন্ধাইছে, সেইবিলাক নিউজ আমাক নালাগে, সেইবিলাক নিউজ নালাগে। অকণমান নিউজ কৰিছে যদি সাংবাদিক হিচাপে আপোনালোকক শ্ৰদ্ধা কৰোঁ, অকণমান ভাল নিউজ কৰিব দেই। আজি কথাখিনি ইমানখিনি আছিলে, যদি বেয়া পালে একদম উপায় নাই তাত, আৰু যিসকলে ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যিসকল এনেকুৱা ধৰণৰ গুণী জ্ঞানী ব্যক্তি আছে, সিহঁতে যাতে ভিডিঅ'টো পাই পিনি যাতে ভাবে ল'ৰাটোৱে কি কথা কিছুমান ক'লে আজি। ধন্যবাদ। জয় আই অসম।